আৰু ঘৰৰ পৰা ওলাই আহিছোঁ হয়, কিন্তু ক'ত যাম এতিয়ালৈকে আমি ঠিক কৰাই নাই। আৰু মোৰ লগত আহিছে এইজন আমাৰ এইফালে চাৰিয়া দেৱাৰিছ, আৰু এইফালে হাতী বাবু ওলাইছে। কেইজন আছে? চাৰি ওচৰতে আছে নেকি? তেনে যাওঁ বোলে, সেইফালে যামগৈ। তো 4টা হাতী আছে বোলে, 4টা হাতী পাব, তো ভয় লাগিব এনেই। আৰু ইয়াত হাতী কেইটা বজাত গৈছে ইয়াৰ পৰা? ৰাতিপুৱা 3টা বজাত গৈছে, আৰু মই উঠি আহিছোঁ ঘৰৰ পৰা 4টা বজাত। তো এয়া পাওঁতেহি অলপ দেৰি। ফটককৈ যদি পাই যায় কিবা হৈ যায়, এইটো কাৰণে মই গৈ আছোঁ। মোক দেখা নাই, দাদাজনে ফটককৈ ঘূৰি দিলে, দাদাজনে ভয় খাই গ'ল মোক চাই। ভাইটিয়ে অথনি ইয়াৰ পৰা কিবা পাত এটা ছিঙি খাই আছিলা, কোনটো পাত লৈ আহাচোন? তো কিবা এটা পাত ছিঙি পেলাই খাই আছে। মই বোলো কি কৰিছে, জংঘলৰ পৰা পাত এটা লৈ আহিছে। তাৰপিছত পাত এটা, এইটো পাতটো কি পাত নাজানো, নামটো তেওঁ নাজানে, খালি টেঙা পাত বুলি কৈছে। আৰু মই অকণমান খাই চাইছিলোঁ, টেঙেচি লাগিছে। আৰু এওঁলোক বোলে ইমান সৰু ল'ৰা, চাওক 3খন নে 4খন পাহাৰ পাৰ হৈ গৈছে। কেইখন পাহাৰ পাৰ হৈ গৈছে? 4খন কি এইফালে 4খন পাহাৰ পাৰ হৈ কি আছে? মহকুটি। মানুহে পোহে নে বনৰীয়া মহ?